গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আজি মালিনী থান দৰ্শন কৰিবলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। আৰু মই ওলাইছোঁ, লগতে মোৰ বা ভাগিন, এইফালে ডাঙৰ বেটি, এইফালে মোৰ ভিনদেউ, লগতে এয়া মোৰ হাজবেণ্ড, লগতে সৰু বেটি। আমি গোটেইকেইটাই ওলাইছোঁ যাবলৈ, গৈ আছোঁ আমি। আমি পাইছোঁ আমাৰ জোনাই নেপালী তিনিআলি দুৰ্গা মা মন্দিৰ। আপোনালোকে চাওক গাইজ, আমি আৰু লাহেকৈ গৈ আছোঁ চিলাপথাৰলৈ বুলি। এয়া বন্ধু বান্ধৱ হৈ গ'ল, আমি আহি পাইছোঁহি চিলাপথাৰৰ বাছ ষ্টেণ্ড পাইছোঁহি। আৰু বেছি সময় নাই, অলপ সময় আছে আৰু মন্দিৰ পাবলৈ। আমি গৈ আছোঁ। পূজা কিমান সুন্দৰকৈ পাতিছে চব, চিলাপথাৰ বৰ ধুনীয়া হৈছে। আমি মালিনী থানত সোমাইছোঁ, মালিনী থান ৰাস্তা পূৰা সোমাই গৈছোঁ, পালোহি আৰু মালিনী থান পাম একদম চমু চাপি আহি ওচৰ পালোহি আৰু মালিনী থানৰ গেট পাবলৈ হৈ গৈ আছে। ইমান ধুনীয়া মালিনী থানৰ ৰাস্তাটো চোন, সেউজীয়া পৰিৱেশ চাওক। বন্ধু বান্ধৱীসকল, আপোনালোকে নাই অহা যদি নিশ্চয় আহিব, চাই ভাল পাব। মনোৰম দৃশ্য এইবোৰ, প্ৰাকৃতিক কেনেকুৱা মনোৰম দৃশ্য চাব ভাল পাব আপোনালোকে। নিশ্চয় আহিব আৰু মোৰ ভিডিঅ' চাই থাকিব আপোনালোকে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইবো কৰিব। তেতিয়াহে মই আপোনালোকক নতুন ভিডিঅ'বোৰ দি থাকিব পাৰিম।
এয়া মাল্লিমাৰ হেৰি পালোগৈ। এয়া লাষ্ট মোৰ ভিডিঅ' শেষ হ'বলৈ লৈছে। মই মাল্লিমা দৰ্শন কৰি মই ওপৰৰ ৰুক্মিণীমা মন্দিৰলৈ ওলাইছোঁ। গাইজ, মোৰ আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব।